মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ লগত আলোচনা কৰিম ভেজিটেবলছ নেম, মানে শাক পাচলিৰ নাম, ইংৰাজী আৰু অসমীয়া ভাষাত। তেন্তে আহা ভিডিঅ'টো শেষলৈকে চাবা আৰু এতিয়া আলোচনা কৰোঁ ভেজিটেবলছৰ নামবোৰ অসমীয়া আৰু ইংৰাজীত। চাবা তাত কি কি আছে। বিলাহী, বিলাহীক আমি ইংৰাজী ভাষাত কওঁ টমেটো, TOMATO, টমেটো। আলু, আলুক আমি ইংৰাজীত কওঁ পটেটো, POTATO, পটেটো। ৰঙালাও, ৰঙালাওক আমি ইংৰাজীত কওঁ পামকিন, PUMPKIN, পামকিন। পিঁয়াজ, পিঁয়াজক আমি ইংৰাজীত কওঁ অনিয়ন, ONION, অনিয়ন। বেঙেনা, বেঙেনাক আমি ইংৰাজীত কওঁ ব্ৰিঞ্জেল, BRINJAL, ব্ৰিঞ্জেল। মূলা, মূলাক আমি ইংৰাজীত কওঁ ৰেডিছ, RADISH, ৰেডিছ। ফুলকবি, ফুলকবিক আমি ইংৰাজীত কওঁ কলিফ্লাৱাৰ, CAULIFLOWER, কলিফ্লাৱাৰ। কচু, কচুক আমি ইংৰাজীত কওঁ টাৰো, TARO, টাৰো। বিট, বিটক আমি ইংৰাজীত কওঁ বিটৰুট, BEETROOT, বিটৰুট। ছজনা, ছজনাক আমি ইংৰাজীত কওঁ ড্ৰামষ্টিক, DRUMSTICK, ড্ৰামষ্টিক। তিয়ঁহ, তিয়ঁক আমি ইংৰাজীত কওঁ কুকুম্বাৰ, CUCUMBER, কুকুম্বাৰ। কাচকল, কাচকলক আমি ইংৰাজীত কওঁ কাৰি বানানা, CURRYBANANA, কাৰি বানানা। ওলকবি, ওলকবিক আমি ইংৰাজীত কওঁ কহলৰাবি, KOHLRABI, কহলৰাবি। জাতিলাও, জাতিলাওক আমি ইংৰাজীত কওঁ বটল গ্ৰাট, BOTTLEGOURD, বটল গ্ৰাট। শালগম, শালগমক আমি ইংৰাজীত কওঁ টুৰ্নিপ, TURNIP, টুৰ্নিপ। কাঠফুলা, কাঠফুলাক আমি ইংৰাজীত কওঁ মাছৰুম, MUSHROOM, মাছৰুম। গাজৰ, গাজৰক আমি ইংৰাজীত কওঁ কেৰট, CARROT, কেৰট। তিতা কেৰেলা, তিতা কেৰেলাক আমি ইংৰাজীত কওঁ বিটাৰ গাৰ্ড, BITTERGOURD, বিটাৰ গাৰ্ড। কাঠআলু,
কাঠআলুক আমি ইংৰাজীত কওঁ য়াম, YAM, য়াম। জলকীয়াক আমি ইংৰাজীত কওঁ চিলি, CHILLI, চিলি।